আজি তোমালোকৰ আগত মই সুন্দৰ মানে কেইটামান বস্তু দেখাম চোৱা কেইটামান বস্তু মানে যে আমি জন্মৰ পৰা মৃত্যু সময়লৈকে প্ৰত্যেকটা আমাক ভাগ ভাগ কৰিছে বছৰৰ ভাগ কৰি কোনটো ভাগত কি কয় মই তোমালোকক আজি কম এয়া মই বৰ্ডত লিখি থৈছো তোমালোকে ইয়ালে বৰ্ডলৈ চোৱা সবেই যে বছৰৰ অনুপাতে কি বুলি কয় জানো আহা আমি শূন্যৰ পৰা মানে জন্মৰ পৰা এবছৰলৈকে ইংৰাজীত কি বুলি কোৱা হয় ইনফেন্ট অসমীয়াত কেঁচুৱা তোমালোকে শুনি গ'লেই হ'ল মাতিব নালাগে এবছৰৰ পৰা 3 বছৰলৈ ইংৰাজীত টডলাৰ অসমীয়াত এমাহ ডিমা বুলি কয় 6 বছৰৰ পৰা 11 বছৰলৈ ইংৰাজীত চাইল্ডহুড অসমীয়াত শিশুকাল 11 বছৰৰ পৰা 18 বছৰলৈ ইংৰাজীত টিনগাৰ অসমীয়াত কিশোৰ 18 বছৰৰ পৰা 30 বছৰলৈ ইংৰাজীত ইউথ অসমীয়াত যুৱকাল 30 বছৰৰ পৰা 60 বছৰলৈ ইংৰাজীত এডাল্টহুড অসমীয়াত প্ৰাপ্ত বয়স্ক জীৱন 60 বছৰৰ পৰা ওপৰৰখিনিক এল্ডাৰলি মানে জ্যেষ্ঠ বুলি কোৱা হয় গতিকে তোমালোকে গম পালা বছৰ অনুপাতে কাক কি বুলি কোৱা হয় তোমালোকে মনত ৰাখিবা আৰু সুন্দৰকৈ বহীত লিখি লোৱা হ'বনে বুজি পালানে সুন্দৰকৈ তোমালোকে লিখি লোৱা